যুদ্ধ ইয়াৰে দুই এষাৰ লিখিছিলোঁ, আগবঢ়াইছোঁ আপোনালোকক। যুদ্ধ যুদ্ধ যুদ্ধ, চাৰিওফালে যুদ্ধ আৰু হিংসা। কেতিয়া ক'ত আক্ৰমণ হ'ব তাৰ নাই। ভয় ভিতৰে ভৰা মনটো, কেতিয়াবা কি হয় তৎক্ষণাত। কি হ'ব মানৱ জীৱনৰ, কি হ'ব ভৱিষ্যত প্ৰজন্মৰ। জীয়াই থাকিবনে ভয়ংকৰ অস্ত্ৰৰ আক্ৰমণত। চাৰিওফালে হাহাকাৰ পৰিস্থিতি, মৃত্যুদেহ শাৰী শাৰী। আমি মানৱ জাতি, আমাৰ এই দুৰ্গতি, বিবেক জ্ঞান থাকিও যেন অইন জীৱতকৈ। এই যুদ্ধত কিমান যে ক্ষতি, সাধাৰণ জনতাৰ কিমান দুৰ্গতি। মানৱে সৃষ্টি কৰা দুৰ্যোগ ধ্বংসলীলাত পৰিণত বিস্তৰ